guys, welcome to my channel Music Artist. আজি পাখিবাৰ বিয়া হয়। আজি পাখিবাৰ বিয়াৰ 4 দিনীয়া গা ধোৱাৰ হয়। এয়া বিহু আৰু মানসি মোৰ লগত ভোগ বনাই আছে। এয়া গাইজ পাখিবাক গা ধোৱাৰ কাৰণে মা আৰু হালধি ধুনীয়াকৈ পিচি লৈছে। এয়া গোটেই মানুহ এয়া বহি আছে। মই দুনুৰি ধুইম, আপোনালোকে চাব। এয়া মই দুনুৰি ধুইছোঁ চাওক। এয়া গুণৰটো অলপমান গধুৰ যে সেইকাৰণে অলপমান ধৰি দিছে মানে। এয়া চাওক। এয়া পাখিবাক গা ধুৱাবলৈ আনিছে ভিতৰৰ পৰা আৰু গাখীৰ পানী ছটিয়াইছে। এয়া 4 দিনীয়া গা ধোৱাৰ নীতি নিয়ম কিছুমান চাওক। এয়া চাওক। এয়া কইনা এয়া গাখীৰ পানী ছটিয়াইছিলে আমাৰ পালকি। এয়া গোটেই এইখিনি অঁতৰাই দিছে। এয়া চাই লওক। এয়া ধুনীয়াকৈ মূৰত তেল দি লৈছে, তাৰপৰা ধুৱাব। আপোনালোকৰ চাগে এনেকুৱা নীতি নিয়ম থাকে মানে, চবৰে মানে নীতি নিয়মবোৰ বেলেগ বেলেগ যে ন। এয়া চাই যাওক। এয়া এনেকৈ পানী দি ধুনীয়াকৈ ধুই লৈছে মূৰটো। এয়া চাওক। এয়া গাইজ ভৰিত মাহ হালধি আনিছে। এতিয়া পাখিবাৰ বিয়া ভ্লগটো চাই লওক, তাৰপৰা পিছত মোৰ বিয়াৰ ভ্লগটো চাব। এয়া চাওক ধুনীয়াকৈ মূৰতো সানিছেহি হালধি। এয়া চাওক কপালৰ পৰা মূৰলৈকে এনেকৈ নিছে। এয়া চাওক ধুনীয়াকৈ মুখে চুখে লগাই দিব। এয়া গোটেই মানুহ এয়া গাত লগাই দিছে। এয়া পালকি চাওক। এয়া গাইজ নৈৰ পৰা মাকে 3বাৰ সেৱা দিছে। এয়া চাওক। এয়া কিছু নীতি নিয়ম। এয়া পানী খাইছে। গাইজ পাখিবাক সমাজলৈ লৈ গৈছে। এতিয়া পাখিবাই প্ৰাৰ্থনা কৰিব আৰু তাৰ পৰা আমি গান এটা নাচিম, আপোনালোকে চাব। এয়া চাওক। গোটেই এয়া গাইজ আমাক এতিয়া চাহ খাব দিলে, তাৰ পৰা প্ৰসাদ খাবলৈ দিছে। এয়া চাওক। এয়া এতিয়া মেহেন্দি লগাইছে, কাইলৈ বিয়া হয়। এয়া চাওক। এয়া এনেকৈ মেহেন্দি লগাইছে, চাই লওক আপোনালোকে। এয়া ধুনীয়াকৈ এনেকৈ কৰি লৈছে। এয়া চাওক ইমান ধুনীয়াকৈ লগাই দিলে ধুনীয়াকৈ। এয়া বিয়া আজি হৈছে বিয়া পাখিবাৰ। এয়া চাওক। এয়া সোমাই গৈছে চাওক, ইমান ধুনীয়া লাগিছে ন। এয়া গাইজ বিয়ালৈ 1-2জনকৈ মানুহ আহিছে। এয়া চাওক ইমান ধুনীয়া লাগিছে ন ডেক'ৰেশ্যনটো। আৰু কইনাই ধুনীয়াকৈ পজো দি আছে, ফটো মাৰি আছে। এয়া চাওক কফি আৰু পকৰি, চিকেন পকৰি মানে। এয়া গোটেই মানুহ বহি আছে চাওক। এয়া এয়া পাখিবাৰ আইতাকে নাচিছে চাওক। এয়া গাইজ আমি খাবলৈ গৈ আছিলোঁ। এয়া চাওক ইমান ধুনীয়া লাগিছে ন। এয়া চাওক। এয়া আমি বহিমগৈ আৰু তাৰ আগতে আমি খাবলৈ লৈ ল'ম চাওক।
এয়া চাওক আমি চব লৈ ল'লোঁ এয়া বহুত বেছি টেষ্টি আছিলে আৰু এয়া চাওক কইনাৰ ফটোশ্বুট কৰি আছে এয়া ৰাতি হ'ল এতিয়া কইনাৰ ফটোশ্বুট কৰি আছে লাষ্টত মই কইনাৰ ফটো কেইখনমান ইয়াত কৰি দিম আপোনালোকে কেনেকুৱা লাগিলে ক'ব দেই